কোনে পাইছে কোনে নাই পোৱা তাৰো হিচাপ একেদিনাই নো ৰাজ্যবাসীৰ কাৰণে ভাল খবৰ বিগ ব্ৰেকিং নিউজ কিয়নো ৰাজ্যবাসীয়ে এতিয়া লাভ কৰিব সকলোৱে লাভ কৰিব 5 লাখ কোটি টকা হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা লগতে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা হয় ৰেচন কাৰ্ড থকাসকলৰ কাৰণে অতিকৈ বিগ ব্ৰেকিং নিউজ লগতে যিসকলে ৰেচন কাৰ্ড এতিয়ালৈকে লাভ কৰা নাই অতি সোনকালে আবেদন কৰক ৰেচন কাৰ্ডৰ কাৰণে ৰেচন কাৰ্ড এতিয়াৰে পৰা হৈ পৰিছে অমূল্য সম্পদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৰেচন কাৰ্ড থকাসকলে পাব অৰুণোদয় আঁচনিৰ ধন লগতে 5 লাখ কোটি টকা সকলো ৰেচন কাৰ্ড থকা লোকেই লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ ধন লগতে 5 লাখ কৈ বিনামূলীয়া চিকিৎসা সেৱা বৰ্তমান ৰাজ্যত ৰেচন কাৰ্ড উপলব্ধ হোৱা সংখ্যা হৈছে 52 লাখ আৰু অৰুণোদয় আঁচনিৰ ধন লাভ কৰে মাত্ৰ 27 লাখ লোকে এতিয়াৰে পৰা 27 লাখ নহয় 52 লাখ লোকেই পাব অৰুণোদয় আঁচনিৰ ধন লগতে 5 লাখ কৈ বিনামূলীয়া চিকিৎসা সেৱা এক বহুমূলীয়া সম্পদ হৈ পৰিল ৰেচন কাৰ্ডৰ লগতে আপোনাক দিব অৰুণোদয় আঁচনিৰ ধন ৰেচন কাৰ্ড থকা পৰিয়ালৰ কাৰোবাৰ দুৰ্ঘটনা হলে পাব বীমাৰ ধনেৰে কৰিব পাৰিব চিকিৎসা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোকে যদি আমি একোটা অৰুণোদয় দি দিব পাৰো তেতিয়া কোনে পাইছে কোনে নাই পোৱা তাৰো হিচাপ একেদিনাই নোহোৱা হৈ যাব এইবাৰ তাৰ কাৰণেও আমি নতুনকৈ চিন্তা চৰ্চা আৰম্ভ কৰিছো ৰেচন কাৰ্ড আছে 52 লাখ অৰুণোদয় আছে 27 লাখ আৰু 20-22 লাখ যদি আমি অৰুণোদয় দি দিব পাৰো প্ৰত্যেক ৰেচন কাৰ্ডৰ মানুহে একোটা অৰুণোদয়ও পালে ৰেচন কাৰ্ডো পালে তাৰ ওপৰত অৰুণোদয়ও পালে 5 লাখ টকাৰ চিকিৎসাৰ কাৰণে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰী আয়ুষ্মান অসম পালে আৰু এইবাৰ আৰু এটা আমি নতুন চিন্তা কৰিছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক আমি বীমা আঁচনিৰ লগত জড়িত কৰি দিম যাতে ঘৰত এক্সিডেণ্ট হলে মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ বীমা আঁচনি পাব পাৰে আৰু ইন্সুৰেন্সৰ প্ৰিমিয়াম আপোনালোকে দিব নালাগে প্ৰিমিয়ামটো চৰকাৰে দি দিব